শেখার এইফালে আমি সোমাই আহিলোঁ গেটৰ ভিতৰত আৰু এইফালে বনাই থোৱা আছে মূৰ্তি আকৃতি কিছুমান তোমাৰ ভিডিঅ' কি হ'ল তোমাৰ ভিডিঅ' কি হ'ল নাই তো এইপিনে এয়া চাব পাৰে ৰাস্তা এইপিনে ওপৰলে দুইফালে দুটা চিৰি আছে ক'ত কি যাওঁ চাব লাগিব কোনফালে যাওঁ খোজকাঢ়ি আহিব লৈছোঁ এইফালে দুটা চিৰি আছে কোন চাইডেদি এইফালেদি শ্বৰ্টকাট হয় এইফালেদি লং কাট হয় এইফালেদি এইপিনে এইটো ষ্টেপ আছে ষ্টেপেদি যাওঁ বুলি ক'লে যাব পাৰি আৰু এইপিনে প্লেনকৈ আছে খালি অকণমান লংকৈ আছে এইপিনে ঘূৰি যাব লাগে হয় তো আমি লং চাইডটো চইচ কৰি কৰিলোঁ এইফালে ওপৰলৈ উঠি গৈ আছোঁ বৰ্তমান এইপিনে এইপিনে আমি ওপৰলৈ উঠি গৈ আছোঁ আৰু ওপৰত যাব লাগিব ওপৰত আছে এইফালে মানে কি চৰকাৰ এনেকৈ কৰি ঘূৰি যাব পাৰি আকৌ এনেকৈ কৰি চিধা ওপৰলৈ উঠিব পাৰি এনেকুৱা চিষ্টেম তো আমি আহি আছোঁ পিছফালে আহি আছে এইপিনে খালপতীয়ে কিহৰ ডিছকাছ কৰি আছে হা এয়া নতুনকৈ ল'ৰা ছোৱালী আহাল চিনাকি হৈছে চিনাকি ভিডিঅ' অকণমান ৰাখে বোলে এইপিনে আমি গৈ আছোঁ বৰ্তমান এনেকৈ এক ৰাউণ্ড ঘূৰি আহিলোঁ আৰু এইপিনে আকৌ ওপৰলৈ উঠি গৈ আছোঁ ওপৰলৈ উঠি আকৌ এনেকৈ কৈ এক ৰাউণ্ড আছে মাই ডগছ ওপৰৰ পৰা ইমানটো উঠি আহিলোঁ এইখন হৈছে মেইন গেটখন এইখন আমি এইফালেদি সোমাইছিলোঁ আৰু তাতে ওলাই যোৱা ৰাস্তা আছে কিন্তু ইফালেদি এনেকৈ ঘূৰি যাব নোৱাৰি মানে এনেকুৱা কথা সোমালে একাউণ্ট ঘূৰিবই লাগিব গেটখনৰ মতে তো আমি আহি এয়া ওপৰত পাই গ'লোহি আৰু এইপিনে আহি মন্দিৰটো দেখিছোঁ মই আপোনালোককো দেখুৱাম আৰু ইয়াত এখন হেৰি আছে মই এবাৰ দিয়া নিচিনাকৈ মই দি দিম লাষ্টত এইটো হৈছে এয়াই হৈছে মালিনী মন্দিৰ তো এয়া হৈছে মালিনী মন্দিৰ কৃষ্ণ কৈ আছিলে বুটলি আনিছে সৰু পইচাটো মোক কলিজা পইচা ডাঙৰ পইচাটো মোক কোন পইচা এইটো দুটা পইচা কোন আপুনি এইটো চেঙেলীয়া ছোৱালী চেঙেলীয়া এইপিনেও হাই কৰিব হাই এইখিলা কচু পাত এইখিলা মোহন পাত এই টিকলি তো অলপ বহি লৈছোঁ আহি পানি এইপিনে এয়াও বহি আছে অলপ চেলফি লৈ আছে বহুত ওপৰৰ পৰা আহিছোঁ আৰু অলপ জিৰাই মেলি বহি লৈছোঁ না হেৰি এয়াই হৈছে মালিনী মন্দিৰ দূৰৰ পৰাই দেখুওৱা খুব চেষ্টা কৰিছোঁ ওচৰলৈ যাম বাৰু আপোনালোকেও চাওক অলপ পৰিৱেশটো এয়া মালিনী ভিতৰত সোমাই ওলাই আহিলোঁ বেক চাইড মালিনী থান এয়া হৈছে মালিনী থানৰ বেক চাইডৰ ভিউ আৰু এইপিনে এয়া মালিনী থানৰ ভিতৰত আছে এইফালে আছে ইয়াতে সোমাই যাওঁ বাহিৰৰ পৰা চাব পাৰি চাওঁ বুলি ক'লে আৰু ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিছে জেগাটো বেয়া লগা নাই তাৰপিছত আৰু এইপিনে এক্সিটৰ ৰাস্তা এইফালে আছে এইফালে এক্সিটৰ ৰাস্তা আছে আৰু গছৰ পুলি লগাই থৈছে গছৰ নাম দিয়া আছে চৰি গছৰ নাম দিয়া নাই একচুৱেলি অ' মাই গড
বোলে চাব পাৰি মালিনী থানৰ বেক চাইডে মাই গড কি মজা ভিউ এইফালে এয়া কিয় মূৰ্তি পাথৰে কিবা বনাই থোৱা আছে এইফালে এয়া দেখিছে কি ধুনীয়া মজা ভিউ এইফালে গছৰ পুলি চুলি মানে পাথৰে যি এনেকুৱা যি আকৃতি বনাই থৈছে ভাল লাগিছে এইপিনে এয়া কি বনাই থোৱা আছে এইটোতো সিংহ বা কুকুৰ তেনেকুৱা আগতে হেৰি লাগিছে তাৰপিছত এইপিনে এয়া গোটেই কি বনাই থোৱা আছে একো ধৰিব পৰা নাই ভালদৰে কিন্তু ভাল লাগিছে কিবা এটা নে কিবা এটাতো বনোৱা হৈছে এতিয়া অকণমান মুস্কিল হৈছে কি হয় মানে এইটো চাওঁ এইটো কি হয় মানে এইটো কিহৰ কি চিন হেৰি বনাই থৈছে আৰু এইপিনে পূৰা বনাই থোৱা আছে আৰু বৰষুণ নপৰিবৰ কাৰণে এইপিনে ইয়াত লগাই থৈ দিছে চাব পাৰি এইপিনে শিলগুটি দি এইপিনে বনাই থোৱা আছে চৰি কিয় বনাই থোৱা নহয় ইয়াত তোমাৰ গণেশৰ মূৰ্তি হেৰি কৰি থোৱা আছে চাব পাৰি ভিতৰত আছে সৰুকৈ অকণমান গণেশৰ মূৰ্তি হেৰি কৰি থোৱা আছে মানে তেনেকৈ কিবা এটা চিনাক্ত ইয়াত হেৰি কৰিছে কিন্তু ধৰিবলৈ পৰা নাই কেনেকুৱা কি হেৰি হৈছে মানে আৰু বেয়া লগা নাই ভাল লাগিছে এইপিনে মই ওপৰত উঠি আহিলোঁ ওপৰত উঠি পিনি গাত নে কি মাই গড কৃষ্ণ ইয়াত পূজা কৰে একচুৱেলি ইয়াত পইচা পেলাই থোৱা আছে পইচা পেলাই থোৱা আছে মই নাজানো জোতা পিন্ধি উঠি আহিলোঁ একচুৱেলি গম পোৱা নাছিলোঁ কৃষ্ণ হা মই তাত কিবা হেৰি আছে বুলি উঠি গৈছিলোঁ পইচা মোৰ ওচৰত চাব লাগিব আছেনে নাই নেকি চেণ্ডেল পিন্ধি আহি আৰু যাব পাৰি একো নাই একচুৱেলি ইয়াত মানুহে পইচা দি থৈছে পইচাখিনি উঠাই মন্দিৰত দি দিলে ইয়াত পইচা এনেকৈ দিয়ে বাৰু কইনছৰ পইচাটো কোনো কথা নাই কাগজৰ পইচাটোনো কেলৈ দিব লাগে ধনপাতত ভৰালে হ'ল পইচা উঠাই গুচি ফাইনেলি ইমানে আছিলে মালিনী থানৰ কিছুমান হেৰি কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আপোনালোকে যদি ভাল লাগিছে লাইক কৰিব আৰু দেখুৱাবলৈ চেষ্টা কৰি আছোঁ যদি কিবা দেখি পাওঁ কিন্তু মানে এডোখৰ বেছি ভাল লাগিলে আগদিনতকৈ তো আমি এতিয়া বৰ্তমান এক্সিট হ'ব লৈছোঁ এইপিনে এক্সিট কৰিছে এক্সিট লিখাই দেখি আৰু এক্সিট এইটো এইফালে দি আছে এক্সিটৰ আৰু এইফালে এইটো ক'লৈ যোৱা আছে এইটো আউটলাইন এইটো এনেই এইটো বাহিৰত নিজৰ কেম্পাছৰ ভিতৰত চাফ ঠিক আছে আমি এতিয়া আকৌ যেনেকৈ ওপৰলৈ আহিছিলোঁ কয় বোলে যিমানৰ মানুহ সিমানতে লাষ্টত গৈ পাই যায় বুলি যে কয় তেনেকুৱা নিচিনা হৈছে ওপৰৰ পৰা তলৰ পৰা আহিলোঁ ওপৰলৈ এতিয়া আকৌ আহিলে কি হ'ল আকৌ তলতে গৈ পামগৈ তেনেকুৱা নিচিনা তো এইপিনে তো এতিয়া আমি এইফালে এতিয়া এইডোখৰ পৰা এনেকৈ কৰি গৈ এতিয়া শ্বৰ্টকাট লং কাট বুলি ক'লে কি হয় এইডোখৰত এতিয়া আমি যদি চিধা যাওঁ এইডোখৰত ডাইৰেক্ট শ্বৰ্টকাট মাৰি এইপিনেদি এক্সিট হৈ যাব পাৰিম কিন্তু আমি এতিয়া এনেকৈ নাযাওঁ এনেকৈ যাম এতিয়া ঘূৰি যাবানে নে বেকা বেকিকৈ যাওঁ হা তো আমি এতিয়া এনেকৈ আকৌ পইচা এনেই দিছোঁ নি ঘূৰি যাবলৈহে দিছোঁ যিমান দীঘল হয় কি কথা আছে 10 টকা লৈছেতো তো আমি এতিয়া এইপিনে গৈ আছোঁ এইপিনে দোকানবিলাকো বন্ধ হৈছে খোলা থকা আৰু ভাল লাগিলে হ'লে মেলাত আৰু মজা লাগিল হ'লে কিজানি মেলাত আহিব লাগিব কোনোবা খাল প্ৰত্যেকবাৰ হা এইটো ঘেৰটো 3 মিটাৰমান হ'ব বেছি হ'ব 4 মিটাৰতকৈ বেছি হ'লেও কম নহয় এনেকুৱাই ঘেৰ গছ আছে কিন্তু খাল এই প্ৰত্যেকবাৰ হয় নেকি মেলা
অহা বছৰ পাৰিলে চেষ্টা এটা কৰিম। কেইদিন হয়? এসপ্তাহ? এই কৰোণাৰ কাৰণে কিজানি 3 দিন হৈছে এবাৰ। আকৌ নেক্সট বাৰৰ পৰা এসপ্তাহ হৈ যাব পাৰে ন, ক'ব নোৱাৰা কথা। তো অহা বছৰ আকৌ আহিবলৈ চেষ্টা কৰিম মেলাত যদি হয়। ভাল আজি যে দেখিছোঁ কষ্টটো বেছি হৈছে যেন লাগিছে। আমাতকৈ মাইকী মানুহৰ কষ্ট বেছি হৈছে। আমি 2 ৰাউণ্ড মাৰিলোঁ, এইপিনে 1 ৰাউণ্ড মাৰি সেইডোখৰ পাইছেহিয়ে। এতিয়াও 1 ৰাউণ্ড ঘূৰিবই আছে। মাইকী মানুহৰ লেকচাৰটো এনেও বেছি ভাল। তো আমি এতিয়া ফাইনেলি গেট পাম এক্সিট হ'বলৈ। তাৰপাছত ক'ৰবাত যাবা নেকি? যি নহ'লেও অভাৰঅল কিন্তু মালিনী মন্দিৰটো ঘূৰিয়ে ভাল লাগিলে। অইনটো নহয়, চাফ চিকুণতা কৰি ৰাখিছে ন। এইকেইদিনা বৰষুণৰ কাৰণে অলপ লেতেৰা হেৰি হৈ গৈছে, বৰষুণৰ কাৰণে চাফটো কিন্তু তথাপি বহুতে চাফা হৈ আছে। মই যে কৈছিলোঁ যদি সোমাই যায় তেতিয়াহ'লে চাবই লাগিব, এপাক ঘূৰিবই লাগিব বুলি। কাৰণটো এইটো গেটখনৰ ইন আৰু আউট দুটা চাইডৰ মাজতে এডাল বৰ্ডাৰ দিয়া আছে। মানে যদি সোমাই একপাক এনেকৈ কৰি ৰাউণ্ড ঘূৰি মেলি এনেকৈ কৰি আহিবই লাগিব। মানে নাচাওঁ বুলি ভাবিলেও চাবই লাগিব। সোমাব সময়তে ভাবি লোৱা কথা ভাল যে চাওঁ নে নাচাওঁ। সেই মেইন কথাটো হৈছে সেইটো। যদি ঘূৰিব মন আছে, খোজকাঢ়িব মন আছে, তেতিয়াহ'লে সোমালে হ'ল। এয়া এণ্ট্ৰি এক্সিট, এইখনে হৈছে মেইন গেট। আৰু এইফালে এটা সিংহ আছে, ডুপ্লিকেট হয়, অৰিজিনেল নহয়। কিন্তু চেহেৰাটো মিলিছে নি বাৰু অকণমান? চেহেৰাটো মিলিছে নি বাৰু সিংহটোৰ লগত? মিলিছে চেহেৰা। মালিনী থানৰ ভিডিঅ' ইমানে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা। আৰু ভিডিঅ' বনোৱা ইমান এক্সপাৰ্টটো হোৱা নাই। বিহুটো বনাবলৈ থাকিব তাৰমানে কিন্তু বতৰে কৰি দিলে তেনেকুৱা। যেনেকৈ বনাম বুলি ভাবিছিলোঁ বা আগৰ পৰা যেনেকৈ ভাবি আছিলোঁ বিহুত ভিডিঅ' বনাম, ফূৰ্তি কৰিম, ভাল লাগিব, কিন্তু বতৰে এবাৰ খাই দিলে। যোৱা বছৰটো কৰোণাই খালে। তো ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়া লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰি জনাবা কেনেকুৱা লাগিলে ভিডিঅ'টো। আৰু মালিনী থান আহিছে নে নাই আহা ক'বা কমেণ্টত। তো আজিলৈ ভিডিঅ'টো ইমানে। বাই।